আৱেগৰ সাৰ পানী দি জীপাল কৰি ৰখা শিপাই মানৱতাৰ বৰগছডাল চিৰদিন জীয়াই ৰাখিব। বিচাৰিলে বিচাৰি পাম তাতেই শান্তিৰ শীতল ছাঁ। বিদ্বেষহীনতাৰ সূত্ৰ বিচাৰি দেশ বিদেশ ঘূৰিব নালাগে। জীয়াই থকা বৰগছডালৰ ঠাল ঠেঙুলিয়ে ক'ব, শিপাৰ সুঠাম বন্ধনত বিচাৰিলে বিচাৰি পাবা মৰমৰ বিশাল অনুভূতি, হৃদয়ৰ সঠিক সংজ্ঞা আৰু সভ্যতাৰ পূৰণ। পৰ্যন্ত উত্তাপত হাৰিয়া হৰিয়া জীৱনৰ সঠিক সংগ্ৰামৰ সুৰৰ সংস্কাৰত পৰিণত হয়। জীৱনৰ অভাৱনীয় মুহূৰ্তৰ আড়ালত আবদ্ধ দ্বন্দ্ব গুজৰাট অশান্তিৰ বতাহত প্ৰকল্পকাৰী ভাৱ প্ৰবলতা এমুঠি ধৰিলে নকৰি গ'লে বয়াই আনিলে ধৰিব দেখা সিহঁত অহৰহ প্ৰবাহিত অমূল ভক্তি তেন্তে ভুল বোধ হ'ল। তেওঁৰ পৰা তোমালৈ সিহঁত আহিয়ে থাকে কলিজাত পলকতে ইমান যে ৰহন সানে। আজি ইটো কালি সিটো এনেকৈয়ে বহু ভাবিয়া মোৰ কলমটো পঞ্চশীলাৰ সৌজন্যত আউনীয়া পদ্যৰ বাণী আখৰা নামৰ শীৰ্ষক এটি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইয়াৰ অৰ্থ হ'ল শাওণ মাহত ভগৱান শিৱৰ যি পূজা অৰ্চনা আৰম্ভ কৰা হয়। এই শাওণ মাহতে আমাৰ মনৰ পৰা যত মনে থকা আৱৰ্জনা কলুষ আঁতৰি যাব ধুৱাই লৈ যায়। ঠিক তেনেকৈ পঞ্চশীলাই আমাৰ ৰাইজৰ মাজত সোমাই আজিৰ পৰাই যাতে আমাৰ মনত থকা মতভেদবোৰ আঁতৰাই আমি একেখন উপনীত হ'ব পাৰোঁ, তাৰ এক প্ৰচেষ্টা আমি পঞ্চশীলাই হাতত লৈছোঁ। পঞ্চশীলাৰ এই অনুষ্ঠানটোৰ আৰম্ভণিতে আমি কবিতাক বাছি লোৱা কাৰণটো হ'ল আৰু প্ৰাসংগিকভাৱে যিকোনো অনুষ্ঠানৰ আৰম্ভণি হ'ল কবিতা। যেনেকৈ ৰামায়ণত মা নিস্বাৰ্থম ঠিক তেনেকৈ আমাৰ প্ৰত্যেকজন সাংস্কৃতিক লোকেই জানে যে সমাজত সংস্কৃতিৰ প্ৰাথমিক যিটো দাবী, সেই দাবী পূৰণ কৰে কবিতাৰ মাধ্যমেৰে। পাছত গদ্য সাহিত্যলৈ উন্নীত হয়। সেইকাৰণে আমি আমাৰ প্ৰাথমিক পৰ্যায়ৰ এই আৰম্ভণিটো কবিতাৰে আমি আৰম্ভ কৰিছোঁ। আজিৰ অনুষ্ঠানৰ অংশগ্ৰহণ কৰা দুই এজন ব্যক্তিৰ নাম কৈ দিয়ক। আমাৰ প্ৰথমজন সঞ্চালকৰ আসনত বহিছে বীৰেন্দ্ৰ চন্দ্ৰ শৰ্মা। তেখেত কামৰূপ মহানগৰ জিলাৰ এসময়ৰ সম্পাদক আছিল আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশৰ তেখেত সভাপতিও আছিল আৰু বৰ্তমানে সংস্কৃতি জগতখনত সাহিত্যৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে সম্পৃক্ত হৈ আছে। তেখেতক আমি মাতি আনিছোঁ। বৰ্তমান কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ডাঙৰীয়া, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ পাছতে আমাৰ মাজত যিসকল লোক নতুনকৈ সাহিত্য সংস্কৃতিৰে প্ৰেমত পৰিছে, তেখেতসকলক আমি মাতি আনি আমাৰ মঞ্চৰ জৰিয়তে তেখেতসকলক আমি সমাজৰ মাজলৈ আগুৱাই লৈ যোৱাৰ পঞ্চশীলাই প্ৰয়াস কৰিছোঁ।